এইটোৰ লিংকটো মই কপি কৰিলোঁ, কপি কৰি তোমাৰ ফেচবুকতো দি দিলোঁ। মানুহে এইটোত ফেচবুকত আহিলে ইউটিউবটো দেখা পাব তেতিয়া। এইটো দি দিলোঁ। ধুনীয়া ফটো এটা উঠাই লওঁ প্ৰথম, তোমাৰ মোবাইলতে উঠাম ৰ'বা। মোৰ লগৰ ফটো দিবা, ঠিক আছে দিয়া। ফটো চেল্ফি দিম, বেলেগক নিদিওঁ আৰু তোমাক দিছোঁ। কিন্তু এইটো চেল্ফি কেনেকৈ উঠাই হে, এইটো দিবে নেকি? এফালে চোৱা অলপ, এনেকৈ এফালে দিয়া, তেতিয়া ভাল দেখিব। তোমাক এইটো মই এড কৰি দিম এতিয়া। তোমাক চবে মোৰ কিছুমান চিনাকি মানুহ থাকিলেও তোমাৰ ইয়াত আহি পাই যাবহি। কভাৰ ফটো কি দিম এতিয়া তোমাৰ? এই গাড়ীখনৰ ওচৰত ৰখা, গাড়ীত ৰখা, অলপ চালত দিব লাগিব, তেতিয়াহে মানুহে চাই আজিকালি। অঁ, একদম এইটো ষ্টাইলত ৰখি থাকিবা, ঠিক আছে? ৰ'বা, 1 2 হয়। ফোন নম্বৰ কোৱা, কাৰ নম্বৰ? বেংকৰ একাউণ্ট এইটোত আছে নে? 8471 9986। এইটো মই কাটি দিম। তাত ক'ত আহিব, ক'ত আহিব? আপোনালোকে হয়তো ভাবি আছে মই কি কৰি আছোঁ। এওঁ আপোনাৰ মোতকৈ অলপ পৃথক। এওঁ চকুৰে ৰঙীন পৃথিৱীখন চাব নোৱাৰে, কিন্তু গানেৰে পৃথিৱীখন জিনিব বিচাৰে, সুৰৰ মাজেৰে পৃথিৱীখন চাব বিচাৰে। হঠাৎ আকৌ লগ পালোঁ এওঁক, ভাবিলোঁ এওঁৰ কাৰণে কি কৰা যায়, কি কৰিলে এওঁৰ সহায় হ'ব। এওঁৰ ভিডিঅ'বিলাক যেতিয়া এওঁ গান পৰিৱেশন কৰি থাকে, সংগীত পৰিৱেশন কৰি থাকে, সকলোৱে ভিডিঅ' বনাই ফেচবুক ইউটিউবত আপলোড কৰে, কিন্তু এওঁৰ নিজৰ কোনো চেনেল নাই ছ'চিয়েল মিডিয়াত। সেইকাৰণে ভাবিলোঁ এওঁক এটা চেনেল খুলি দিয়া যাওক, এখন পেজ খুলি দিয়া যাওক, য'ত এওঁ নিজৰ ভিডিঅ'সমূহ আপলোড কৰিব পাৰিব। আৰু আপোনালোকে যদি সহায় কৰে, আপোনালোকে যদি ছাপোৰ্ট কৰে, আহিব লগা সময়ত এওঁ পেজখনৰ পৰা 2 টকা পইচা ইনকমো কৰিব পাৰিব। সেই অকণমান সময় দিলোঁ, এওঁৰ লগত থকা ল'ৰাজনক শিকাই দিলোঁ কেনেকৈ পেজখনত ভিডিঅ' আপলোড কৰে, কেনেকৈ এডিট কৰে, কেনেকৈ লাইভ কৰে, কেনেকৈ ডেছক্ৰিপশ্যন লিখে। এওঁক মই সকলো কথা বুজাই দিছোঁ আৰু এটা ভিডিঅ' আপলোড কৰি দিছোঁ, লগতে এখন পেজ খুলি দিছোঁ। পেজখনত মোৰ প্ৰফাইল ফটোখনো মই লগাই দিছোঁ। আপোনালোকক এটাই অনুৰোধ, সকলোৱে এওঁৰ পেজখন ছাপোৰ্ট কৰক, ফ'ল' কৰক, যাতে আহিব লগা সময়ত তেওঁ 10,000 ফ'ল'ৱাৰ হয় আৰু আহিব লগা সময়ত যাতে পেজখন মনিটাইজৰ কাৰণে পঠাব পাৰে। মই এওঁক কথা দিছোঁ, যিদিনাই 10,000 ফ'ল'ৱাৰ হ'ব, মই এওঁৰ ওচৰত যাম আৰু পেজখন নিজে গৈ মনিটাইজ কৰি আহিম। যি নহওক, সৰু সৰু কিছুমান কথাৰ দ্বাৰা আমি কাৰোবাৰ জীৱন সলনি কৰিব পাৰোঁ। সকলোকে এটাই অনুৰোধ, আপুনি লোৱাজন নহ'ব। এখন পৃথিৱীত লোৱা মানুহ বহুত থাকে। লোৱাজন নহ'ব, দিয়াজন হোৱাৰ যত্ন কৰক। ভগৱানে আমাক এটা সুন্দৰ জীৱন দিছে। সেই ভগৱানে দিয়া জীৱনটোত আনৰ পৰা লোৱাতকৈ আনক দিয়াত বিশ্বাস ৰাখক। আপুনি যিদিনাই আনৰ পৰা নলৈ আপোনাৰ সহায় বিচৰা মানুহজনক দিয়াৰ চেষ্টা কৰিব, মনত ৰাখিব, ভগৱানে আপোনাক হিয়া খুলি উন্নতি দিব। ভগৱানে আপোনাক সকলো প্ৰকাৰে সহায় কৰিব, কাৰণ ভগৱানে আমাক অকল পৃথিৱীত মাছ মাংস খাই পাৰ্টি কৰি গুচি যাবৰ কাৰণে জীৱনটো দিয়া নাই। মানুহৰ জীৱন দিছে নিজৰ লগতে 10জনৰ মুখত হাঁহি বিৰিঙাবৰ কাৰণে। মই পেজটো খুলি বহুত ডাঙৰ কাম কৰা নাই, মই জানো, কিন্তু আমাৰ ওচৰে পাঁজৰে এনেকুৱা বহুত মানুহ থাকে যিসকলৰ প্ৰতিভাৰ কোনো অন্ত নাই, প্ৰতিভাৰে ভৰপূৰ, কিন্তু তেওঁলোকে ইয়াক উচিতভাৱে উপস্থাপন কৰিব নোৱাৰে। আমি যদি তেওঁলোকক অকণমান সহায় কৰোঁ, অকণমান সময় দি যদি ৰাস্তাটো দেখাই দিওঁ, আহিব লগা সময়ত তেওঁলোকেও আপোনাৰ মোৰ নিচিনাকৈ আগবাঢ়ি যাব পাৰিব। মই তাকে কৰাৰ যত্ন কৰিলোঁ। শেষত সকলোকে অনুৰোধ কৰিছোঁ, এওঁক ছাপোৰ্ট কৰক। এওঁৰ লিংকটো মই ওপৰত দি দিম, এওঁৰ লিংকটোত গৈ ছাপোৰ্ট কৰক। এওঁৰ মুখত অকণমান হাঁহি বিৰিঙি যদি উঠে, আৰু মোৰ কাৰণে যদি এই হাঁহিটো বিৰিঙি উঠে, মোৰ কাৰণে যদি আহিব লগা সময়ত তেওঁ পেজখনৰ পৰা 2 টকা পইচা ইনকম কৰে, মই ভাবিম
এইখন পৃথিৱীত সকলোতকৈ মই লাকি মানুহ আপোনালোকে এনেকুৱা কাম কৰক আপোনালোকৰ ওচৰে পাজৰে এনেধৰণৰ মানুহবিলাক দেখিলে যি আপোনাৰ মোতকৈ অলপ পৃথক এওঁলোকক ছাপোৰ্ট কৰক সহায় কৰক উৎসাহিত কৰক ভগৱানে আমাক এই কামৰ কাৰণে এইখন পৃথিৱীত পঠাইছে এইখন পৃথিৱীত পুনৰ কৈছোঁ মই লোৱাজন নহ'ব দিয়াজন হোৱাৰ যত্ন কৰক গৌৰৱেৰে সকলোকে ক'ব পাৰিব এইখন পৃথিৱীত আহি আপুনি মানৱ ধৰ্ম পালন কৰিছে শেষত সকলোকে কৈছোঁ সকলো ভালে থাকক সুস্থ থাকক আহিব লগা নতুন বছৰৰ কাৰণে নতুন পৰিকল্পনা কৰক জয় হিন্দ